এজন মানুহ কিমানটা গুণৰ অধিকাৰী হ'ব পাৰে? 2টা, 4টা, 6টা। আজি মই আপোনালোকক এনেকুৱা এজন মহান ব্যক্তিৰ বিষয়ে ক'ম যিজনৰ ইমানবোৰ বিষয়ৰ প্ৰতিভা আছিল যিমানবোৰ নেকি কোনো স্কুল কলেজতো শিকোৱা নহয়। লিঅ'নাৰ্ডো দা ভিঞ্চি এজন চাইণ্টিষ্ট আছিল, এজন মেথামেটিচিয়ান, এজন পেইণ্টাৰ, আৰ্কিটেক্ট, স্কল্পটাৰ, ইনভেণ্টৰ, ইঞ্জিনিয়াৰ, ৰাইটাৰ, হাৰমনিষ্ট, স্কিল মেকানিষ্ট আছিল। তাৰোপৰি তেওঁৰ এনাটমি, জিঅ'লজি, এষ্ট্ৰনমি, বটানী আৰু হিষ্ট্ৰীৰ সম্পূৰ্ণ জ্ঞান আছিল। লিঅ'নাৰ্ডো দা ভিঞ্চি আছিল ওৱান অফ দ্য গ্ৰেটেষ্ট মেন অফ দ্য হিষ্ট্ৰী। এই ভিডিঅ'টো সম্পূৰ্ণকৈ নিশ্চয় চাব। আপুনি লিঅ'নাৰ্ডো দা ভিঞ্চিৰ বিষয়ে 19টা এনেকুৱা ফেক্ট জানিবলৈ পাব যিবোৰৰ বিষয়ে আপুনি হয়তো কেতিয়াও শুনাই নাছিল। ফেক্ট নম্বৰ 19, লিঅ'নাৰ্ডো দা ভিঞ্চি এম্বিডেক্সট্ৰাছ আছিল। তেওঁ দুয়োখন হাতেৰে লিখিব পাৰিছিল। কিন্তু আচৰিত কথা এইটো যে তেওঁ একে সময়তে এখন হাতেৰে লিখিব পাৰিছিল আৰু আনখন হাতেৰে ছবি আঁকিব পাৰিছিল। ফেক্ট নম্বৰ 18, দা ভিঞ্চিয়ে বহুত সহজেই আখৰবোৰ ওলোটাকৈ লিখিব পাৰিছিল, যাক মিৰৰ ৰাইটিং বুলি কোৱা হয়। যদি কোনোবাই দা ভিঞ্চিৰ লিখনি পঢ়িব বিচাৰে তেন্তে তেওঁৰ সেই লিখনি এখন আইনাৰ সন্মুখত ৰাখি পঢ়িব লাগিব, যাতে সেই লিখনি পঢ়াত সহজ হয়। কোৱা হয় এনেদৰে দা ভিঞ্চিয়ে সেইবোৰ কথাহে লিখিছিল যিবোৰ কথা তেওঁ ৰহস্য ৰাখিব বিচাৰিছিল। কিন্তু দা ভিঞ্চিৰ সৰহসংখ্যক লিখনি মিৰৰ ৰাইটিঙতে পোৱা গৈছে, কাৰণ তেওঁৰ কাৰণে এনেকৈ ওলোটাকৈ লিখাটো বহুত সহজ আছিল। ফেক্ট নম্বৰ 17, 1994 চনত বিল গেটছে লিঅ'নাৰ্ডো দা ভিঞ্চিৰ কডেক্স হেমাৰ নামৰ কিতাপখন $30 মিলিয়ন কিনি লৈছিল। এই কিতাপখন দা ভিঞ্চিৰ চাইণ্টিফিক লিখনিৰ কালেকশ্যন আছিল। এই কিতাপখনো দা ভিঞ্চিয়ে মিৰৰ ৰাইটিঙতে লিখিছিল। বিল গেটছে এই কিতাপখনৰ কেইখনমান পেজক উইণ্ড'জ 95ৰ স্ক্ৰীন ছেভাৰ হিচাপে ব্যৱহাৰ কৰিছিল। 3 বছৰৰ পাছত তেওঁ এই হিষ্টৰিক ডায়েৰীখনৰ ডিজিটেল ভাৰ্জন গোটেই বিশ্বৰ কাৰণে ৰিলিজ কৰি দিছিল। ফেক্ট নম্বৰ 16, জানিবলৈ পোৱা মতে দা ভিঞ্চিয়ে হিউমেন এনাটমি ষ্টাডি কৰিবৰ কাৰণে ৰাতি কবৰস্থানলৈ গৈ মানুহৰ শৱবোৰ খান্দি উলিয়াই লৈ আহিছিল। জনা যায় যে তেওঁ প্ৰায় 30টা মানুহৰ শৱ মাটি খান্দি উলিয়াই আনিছিল। ফেক্ট নম্বৰ 15, এয়া দা ভিঞ্চিয়ে অঁকা মানুহৰ হাতৰ হাড়ৰ চিত্ৰ। আজিৰ পৰা প্ৰায় 500 বছৰ পূৰ্বে দা ভিঞ্চিয়ে মানুহৰ ইনাৰ বডি পাৰ্টবোৰৰ স্পষ্ট চিত্ৰ অংকন কৰি পেলাইছিল। ফেক্ট নম্বৰ 14, দা ভিঞ্চিয়ে অঁকা দুখন পেইণ্টিং বহুত ফেমাছ হয়। মনালিছা পেইণ্টিংখনৰ বিষয়ে আপোনালোকে জানেই চাগে। তেওঁৰ দ্বিতীয়খন ফেমাছ পেইণ্টিং আছিল দ্য লাষ্ট ছাপাৰ। এই পেইণ্টিংখনত দা ভিঞ্চিয়ে জিজেছক মৃত্যু দিয়াৰ আগমুহূৰ্তত অন্তিম ভোজন কৰি থকা দেখুৱাইছে। ফেক্ট নম্বৰ 13, দ্য লাষ্ট ছাপাৰ পেইণ্টিংখনত এটা ভুল পৰিলক্ষিত হয়। পেইণ্টিংখন ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে তাত খাদ্যৰ লগত ইয়েলৰ সৈতে অৰেঞ্জ স্লাইচ ৰখা হৈছে। কিন্তু জিজেছক মৃত্যু দিয়াৰ বহু বছৰৰ পাছতো মিডল ইষ্টত অৰেঞ্জ পোৱাই নগৈছিল। যিটো বস্তু জিজেছৰ সময়ত নাছিলেই সেইটো বস্তু তেওঁ আচলতে কেনেকৈ খাব পাৰিব? প্ৰকৃততে 16th century অৰ্থাৎ দা ভিঞ্চিৰ সময়ত ইয়েলৰ লগত অৰেঞ্জ স্লাইচ হোৱাটো ইটালীৰ বহুত কমন ডিছ আছিল। সেয়ে দা ভিঞ্চিয়েও ছবিখনত ইয়াক উত্থাপন কৰি দেখুৱাইছিল। ফেক্ট নম্বৰ 12, দা ভিঞ্চিয়ে 16th centuryতে বহুত ডাঙৰ ডাঙৰ আৱিষ্কাৰ কৰি পেলাইছিল। তেওঁক পেৰাচুট, হেলিকপ্টাৰ, এৰোপ্লেন আৰু ট্ৰেংকৰ নিচিনা আৱিষ্কাৰৰ কাৰণে ক্ৰেডিট দিয়া হয়। তেওঁ 16th centuryতে এই বস্তুবোৰৰ ডিজাইন তৈয়াৰ কৰি পেলাইছিল। ফেক্ট নম্বৰ 11, আমি লিঅ'নাৰ্ডো দা ভিঞ্চিক এজন প্ৰফেচনিষ্ট হিচাপে জানো, কিন্তু তেওঁ এজন প্ৰক্ৰাষ্টিনেটৰ আছিল। তেওঁ নিজৰ কামবোৰ জোখ-মাপ কৰিছিল আৰু সেইকাৰণে হয়তো তেওঁৰ বহুত পেইণ্টিংছ, ৰাইটিংছ আৰু বহুতো ইনভেনশ্যন আনফিনিছড হৈ থাকিল, যিবোৰ তেওঁ সম্পূৰ্ণ কৰিব নোৱাৰিলে। দা ভিঞ্চিৰ মৃত্যুৰ পাছত তেওঁ তৈয়াৰ কৰা ডিজাইনবোৰৰ মাধ্যমেৰে বহু ইনভেনশ্যন কৰা হৈছে। ফেক্ট নম্বৰ 10, লিঅ'নাৰ্ডো দা ভিঞ্চি আৰু নিক'লো মেচিয়াভেলি, যিজন নেকি দা ভিঞ্চিৰ সময়ৰে এজন ইটালিয়ান ফিলচফাৰ আছিল, দুয়োজনে লগ হৈ প্লেন কৰিছিল যে তেওঁলোকে ইটালীৰ পিছা চহৰেদি বৈ যোৱা আৰ্নো নদীৰ ফ্ল' সলনি কৰিব।
দুয়োজনে বহুত চেষ্টা কৰিছিল কিন্তু অসক্ষম হৈছিল। ফেক্ট নম্বৰ 9 আৰ্নভেলি নামৰ এই ছবিখন দা ভিঞ্চিয়ে অঁকা প্ৰথমখন ছবি আছিল। এই ছবিখন তেওঁ 1473 চনতে আঁকিছিল। ফেক্ট নম্বৰ 8 দা ভিঞ্চি কেতিয়াও স্কুল যোৱা নাছিল। লিখা আৰু পঢ়িব জনাৰ পৰিৱৰ্তে তেওঁ কোনো ধৰণৰ ফৰ্মেল এডুকেশ্যন পোৱা নাছিল, কিন্তু তেওঁৰ দেউতাক দা ভিঞ্চিৰ ছবি অঁকা প্ৰতিভাক লৈ জ্ঞাত আছিল। সেইকাৰণে দেউতাকে দা ভিঞ্চিক ইটালীৰ এজন পেইণ্টাৰ এণ্ড্ৰিও ডেল ভেৰিঅচিঅৰ ওচৰলৈ পেইণ্টিং শিকিবৰ কাৰণে পঠিয়াইছিল। ইয়াৰ বাহিৰে দা ভিঞ্চিৰ আন যিমানবোৰ বিষয়ৰ জ্ঞান আছিল সেইবোৰ তেওঁ নিজেই অৰ্জন কৰিছিল। ফেক্ট নম্বৰ 7 দা ভিঞ্চি আজিৰ পৰা প্ৰায় 500 বছৰ আগৰ মানুহ আছিল, কিন্তু তেওঁ তেওঁৰ সময়তকৈ বহুত আগত আছিল। সেই সময়তো তেওঁ জীৱ-জন্তুৰ ওপৰত চলা অত্যাচাৰবোৰ বন্ধ কৰিবৰ কাৰণে প্ৰয়াস কৰিছিল। জীৱ-জন্তুৰ প্ৰতি থকা মৰমৰ বিষয়ে তেওঁ লিখিছে যে যদি মানুহে মুক্তি বিচাৰে তেন্তে জীৱ-জন্তুক সজাত বন্ধ কৰি কিয় ৰাখে? সঁচাই মানুহ হিংসাৰ ক্ষেত্ৰত সকলোতকৈ আগত। আমি বেলেগ এজনৰ মৃত্যুৰ ওপৰত জীয়াই থাকোঁ। দা ভিঞ্চিয়ে সজাত বন্ধ হৈ থকা চৰাইবোৰ এই কাৰণেই কিনি লৈছিল যাতে সিহঁতক মুকলি কৰি দিব পাৰে। ফেক্ট নম্বৰ 6 13ৰ পৰা 16 চেঞ্চুৰীৰ ভিতৰত ইউৰোপত যেতিয়া পুনৰ জাগৰণ সময় চলিছিল সেই সময়ত দা ভিঞ্চিয়ে আছিল প্ৰথম চেলিব্ৰিটি যিজনে নেকি নিৰামিষ ভোজনক ছাপোৰ্ট কৰিছিল। ফেক্ট নম্বৰ 5 দা ভিঞ্চি প্ৰথমজন মানুহ আছিল যিজনে কৈছিল যে আকাশৰ ৰং নীলা কিয় হয়। তেওঁ কৈছিল যে আকাশৰ ৰং নীলা এই কাৰণেই হয় বতাহে সূৰ্যৰ পৰা অহা পোহৰ বিশ্লেষণ কৰি পেলায় আৰু নীলা ৰংটো আন বেলেগ ৰঙতকৈ বেছিকৈ বিয়পি পৰে। সেইকাৰণে দিনত আমি আকাশখন নীলা দেখিবলৈ পাওঁ। ফেক্ট নম্বৰ 4 কণ্টেক্ট লেন্সৰ আইডিয়াও সৰ্বপ্ৰথম লিঅ'নাৰ্ডো দা ভিঞ্চিয়ে উত্থাপন কৰিছিল। ফেক্ট নম্বৰ 3 দা ভিঞ্চিয়ে নতুনকৈ যিবোৰ শিকিছিল সেইবোৰ তেওঁ লগে লগেই লিখি লৈছিল। তেওঁ ইটালীৰ গাঁৱে গাঁৱে ঘূৰি সেই ঠাইৰ সৌন্দৰ্যবোৰ নিজৰ চিত্ৰত উত্থাপন কৰিছিল। যদি তেওঁ কোনো মানুহৰ চিত্ৰ অংকন কৰিব বিচাৰিছিল তেন্তে গোটেই দিনটো সেই মানুহজনৰ পিছে পিছে ঘূৰি ফুৰিছিল যাতে সেই মানুহজনৰ চেহেৰা তেওঁ ভালদৰে মনত ৰাখিব পাৰে। তাৰপিছত ঘৰলৈ উভতি ব্যক্তিজনৰ এনেকুৱা চিত্ৰ অংকন কৰিছিল যেন ব্যক্তিজন তেওঁৰ ওচৰত সাক্ষাৎ বহি আছে। তেওঁ কৈছিল যে কোনো এজন চিত্ৰকাৰ এখন আইনাৰ দৰে হ'ব লাগে। তেওঁ তেওঁৰ সন্মুখৰ বস্তুটো একেধৰণেই আঁকিব পাৰিব লাগে। ফেক্ট নম্বৰ 2 দা ভিঞ্চি তেওঁৰ উপাধি নহয়। আচলতে ভিঞ্চি এখন ইটালীৰ চহৰ হয় আৰু লিঅ'নাৰ্ডো এইখন চহৰতে জন্মগ্ৰহণ কৰিছিল। দা ভিঞ্চিৰ অৰ্থ হৈছে অফ ভিঞ্চি, অৰ্থাৎ যিজন ভিঞ্চি চহৰৰ হয়। ফেক্ট নম্বৰ 1 লিঅ'নাৰ্ডো দা ভিঞ্চিৰ অন্তিম শব্দ আছিল মই ভগৱান আৰু মানৱীয়তাক নিৰাশ কৰিছোঁ। মই মোৰ জীৱনটোৰ যিমানবোৰ সদ্ব্যৱহাৰ কৰিব লাগিছিল সিমানবোৰ কৰিব নোৱাৰিলোঁ। চ' ফ্ৰেণ্ডছ আজিৰ কাৰণে ইমানেই। দা ভিঞ্চিৰ যদি এইবোৰ সত্যতা আপোনাৰ জানি ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কমেণ্ট কৰি নিশ্চয় জনাব দা ভিঞ্চিৰ বিষয়ে আপোনাৰ কেনেকুৱা ধাৰণা হয়। কোনো বিষয়, বস্তু আৰু ব্যক্তিৰ বিষয়ে প্ৰকৃত সত্যতা জানি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি লওক যাতে চেনেলটোৰ প্ৰতিটো আপডেট ফাৰ্ষ্ট অফ অল আপোনাৰ তাত। আজিৰ কাৰণে ইমানেই। গুড বাই, টাটা।